নমস্কাৰ বন্ধুসকল, মই সুৰজ। মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুবাৰ এনেকুৱা হয় যে আমি টকা উলিয়াবলৈ এটিএমলৈ যাওঁ আৰু লগত এটিএম কাৰ্ডখন লৈ যাবলৈ পাহৰোঁ, আৰু যাৰ ফলত আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এতিয়া আপোনালোকে এটিএম কাৰ্ডখন লগত লৈ নগ'লেও এটিএমৰ পৰা টকা উইথড্ৰ কৰিব পাৰিব। কিন্তু কেনেকৈ, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আপোনালোকৰ SBI একাউণ্টৰ লগত নেট বেংকিং সংযোগ হৈ আছে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব আৰু ইয়াত গৈ আপোনালোকে চাৰ্চ কৰিব য়োনো SBI আৰু চাৰ্চ কৰি দিব। ইয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত আপোনালোকৰ ইনষ্টল বুলি আহিব। মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ। যদি আপোনালোকে ইনষ্টল কৰা নাই তেতিয়াহ'লে ইনষ্টল কৰি ল'ব, আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকে চিম্পলি অ'পেন কৰি দিব। আৰু অ'পেন হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত আপোনালোকে এমপিন নাইবা ইউজাৰ আইডি আপোনালোকে আপোনালোকৰ নেট বেংকিঙৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড, ইউজাৰ নেম আৰু পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব। মই এমপিন দি খুলি দিছোঁ। আৰু লগইন হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত আপোনালোকে ইয়াতে টেপ টু ভিউ বেলেঞ্চ কৰি ইয়াতে আপোনালোকে বেলেঞ্চ চাব পাৰিব, আৰু ইয়াত আপোনালোকে HC ডট অপশ্যনত ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চিম্পলি য়োনো পে বুলি অপশ্যনটো দেখিছে, তাতে ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে য়োনো কেছ বুলি এটা অপশ্যন আছে, 4 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিছে, যেনে আপোনালোকে মেক্সিমাম 10,000 টকা ছিংগল ট্ৰানজেকশ্যন আৰু 20,000 টকা ইন এ ডে, এদিনত আপোনালোকে 20,000 টকালৈকে উইথড্ৰ কৰিব পাৰিব। গতিকে ইয়াতে আপোনালোকে দুটা অপশ্যন দেখিছে, ট্ৰানজেকশ্যন আৰু ৰিকুৱেষ্ট য়োনো কেছ। গতিকে আপোনালোকে প্ৰথমে ৰিকুৱেষ্ট য়োনো কেছত এণ্টাৰ কৰিব লাগিব। আৰু ইয়াতে য়োনো কেছত এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ একাউণ্ট নম্বৰ আৰু বেলেঞ্চ শ্ব' কৰিব। ইয়াত আপোনালোকে যিখিনি টকা উইথড্ৰ কৰিব খুজিছে সেইটো এণ্টাৰ কৰিব লাগিব। ধৰি লওক মই 500 টকা উইথড্ৰ কৰিব খুজিছোঁ, গতিকে মই এমাউণ্ট 500 টকা দিছোঁ। আৰু ইয়াৰ পিছত চিম্পলি আপোনালোকে নেক্সট ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ এটা ক্ৰিয়েট পিন, আপোনালোকৰ 6 ডিজিট এটা পিন ক্ৰিয়েট কৰিব দিব। এই পিনটো আপোনালোকে অলপ ইউনিক ৰাখিব, যেনেকৈ 1 2 3 4 এনেকৈ ৰাখিলে নহ'ব। এই পিনটো আপোনালোকে ইউনিক ৰাখিব লাগিব, যেনেকৈ মই ৰাখিছোঁ 1 4 6 3 6 2 1। আৰু এই পিনটো আপোনালোকে মনত ৰাখিব লাগিব, কাৰণ এই পিনটোৱে আমি যেতিয়া এটিএমৰ পৰা যেতিয়া আমি উইথড্ৰ কৰিম তেতিয়া এই পিনটোৱে আমি ব্যৱহাৰ কৰিব লাগিব। গতিকে এই পিনটো আপোনালোকে ক'ৰবাত এণ্ট্ৰি কৰি ৰাখি ল'ব পাৰে। তাৰপিছত আপোনালোকে চিম্পলি নেক্সটত ক্লিক কৰি দিব। আৰু ইয়াৰ পিছত আপোনালোকৰ আই এগ্ৰি টাৰ্ম এণ্ড কণ্ডিশ্যন আহিব, তাতে আপোনালোকে চিম্পলি টিক কৰি কিনে কনফাৰ্ম কৰি দিব। আৰু কনফাৰ্ম হোৱাৰ পিছত এনেকুৱা আহিব আপোনালোকৰ থেংক ইউ বুলি আহিব। ইয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব, মই আপোনালোকক মেছেজ দেখাই দিছোঁ। দেখিছে আপোনালোকে এনেকুৱা এটা মেছেজ আহিব য'ত আপোনালোকৰ ট্ৰানজেকশ্যন নম্বৰ থাকিব। এই ট্ৰানজেকশ্যন নম্বৰটো আপোনালোকে বেংকত যাব লাগিব, এটিএমত যাব লাগিব। গতিকে বলক আমি এটিএমলৈ যাওঁ। SBI এটিএমলৈ আপোনালোকে যোৱাৰ পিছত আপোনালোকে য়োনো কেছ লিখা এটিএম মেচিন ওচৰলৈ যাব, আৰু ইয়াত গৈ আপোনালোকে কাৰ্ডলেছ অপশ্যনত ক্লিক কৰিব। দুবাৰমান ক্লিক কৰাৰ পিছত লাগিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত আপোনালোকে কনফাৰ্মত ক্লিক কৰিব লাগিব। কনফাৰ্ম ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে এমাউণ্ট এণ্টাৰ কৰিব লাগিব। মই 500 টকা লিখি দিছোঁ, আৰু ইয়াৰ পিছত আপোনালোকে য়েছ এণ্টাৰ কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে আপোনালোকৰ মোবাইলত অহা 6 ডিজিট ট্ৰানজেকশ্যন নাম্বাৰটো এণ্টাৰ কৰিব লাগিব আৰু কনফাৰ্ম কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে য়োনো কেছ এপত যোনটো আপোনালোকে 6 ডিজিট পিন ক্ৰিয়েট কৰিছিলে সেইটো এণ্টাৰ কৰিব লাগিব আৰু কনফাৰ্ম কৰিব লাগিব। আৰু এনেদৰে বন্ধুসকল আপোনালোকে কাৰ্ডলেছ
বেনিফিটছেৰে ATM ৰ দ্বাৰা টকা উইথড্ৰ কৰিব পাৰিব। গতিকে যদিহে বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে নিশ্চয়কৈ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।